আমি আমি আজকে আমি গেলে আজ ওটা অনুরোধ করি তোমাকে দয়া করে আমাকে বলতে দাও। আমি অনুরোধ করি আজকে আমি কান্দি কান্দিও জিকিব নোৱাৰিলে দুৰ্ভগীয়া চকুৰালী। হয়, ঠিকেই শুনিছে আপুনি। নামটো নিশ্চয় আপোনাৰ তেনেই চিনাকি। এসময়ৰ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী আছিল এইজন চকুৰালী। বৰ বেয়াকৈ পৰাজিত হৈছিল সেইবাৰ। বুকুত আদম্য সাহস আৰু নতুন লক্ষ্য লৈ চকুৰে হাৰ নামানি পুনৰ খেলিলে নিৰ্বাচন। ৰ'ব, আচৰিত নহ'ব, এয়া কোনো ৰাজনৈতিক নিৰ্বাচন নহয়, মহাবিদ্যালয়ৰ নিৰ্বাচনহে। মহাবিদ্যালয়ৰ নিৰ্বাচন খেলি ৰাজনৈতিক নিৰ্বাচন খেলা আপুনি নিশ্চয় দেখিছে, কিন্তু লোকসভাৰ নিৰ্বাচন খেলি পৰাজিত হোৱাৰ পিছত মহাবিদ্যালয়ৰ নিৰ্বাচন খেলা চকুৰালীয়ে হয়তো পৃথিৱীৰ প্ৰথমজন প্ৰাৰ্থী। আলমগঞ্জৰ ৰঙামাটি মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত চকুৰালীও আছিল এজন প্ৰাৰ্থী। পূৰ্বতে এইজন চকুৰালী আছিল বিগত লোকসভা নিৰ্বাচনৰ 4 নং ধুবুৰী লোকসভাৰ সমষ্টিৰ প্ৰাৰ্থী। সফল নহল, বৰ বেয়াকৈ পৰাজিত হৈছিল সেইবাৰ। নতুন উদ্যমেৰে এইবাৰ নামিল মহাবিদ্যালয়ৰ নিৰ্বাচনত। ABMCৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়ালে ৰঙামাটি মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত। কান্দি কান্দিও বিচাৰিলে ভোট। আমি আজকে আমি গেলে আজ ওটা অনুরোধ করি তোমাকে দয়া করে আমাকে বলতে দাও। আমি অনুরোধ করি আজকে আমি এইবাৰো নহল একো। অসাৰ হল চকু পানী, আকৌ হাৰিল। আমি আজকে আমি গেলে আজ ওটা অনুরোধ করি তোমাকে দয়া করে আমাকে বলতে দাও। আমি অনুরোধ করি আজকে আমি বলতে দাও। সেয়া যিয়েই নহওক, এটা ৰেকৰ্ড কিন্তু হ'ল কি জানেনে? লোকসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই পৰাজিত হৈ পুনৰ মহাবিদ্যালয়ৰ নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰথমজন ব্যক্তি হিচাপে ইতিহাসৰ পাতত খোদিত কৰিবলৈ সক্ষম হ'ল চকুৰালী। গৌৰীপুৰৰ পৰা শামছুল হক, SK AWN 24 নিউজ। আমি আজকে আমি গেলে আজ ওটা অনুরোধ করি তোমাকে দয়া করে আমাকে বলতে দাও। আমি অনুরোধ করি আজকে আমি বলতে দাও।